বন্ধু বান্ধৱীসকল মোৰ আছামিজ লাৰ্নাৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে কোন প্ৰাণীয়ে সাঁতুৰি সাঁতুৰি পিছলৈ যায়। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে কোন প্ৰাণীয়ে সাঁতুৰি সাঁতুৰি পিছলৈ যায়? চ' টাইম ষ্টাৰ্ট। টাইম অভাৰ। ইয়াৰ উত্তৰটো হৈছে অক্টোপাছ। আপুনি কেতিয়াবা গম পাইছিলে যে অক্টোপাছক সাঁতুৰি সাঁতুৰি পিছলৈ যাব পাৰে? ইয়াৰ দ্বিতীয় প্ৰশ্নটো হৈছে কোন দেশত কৰ সৈন্য আৰু পুলিচ একোকেই নাই? হয়, এনেও এখন দেশ আছে যি দেশত কৰ সৈন্য পুলিচ একোকেই নাই। সময় উকলি গৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এণ্ডোৰা। হয় বন্ধু বান্ধৱীসকল, এণ্ডোৰা এনেকুৱা এখন দেশ যিখন দেশত কোনো ধৰণৰ কৰ সৈন্য বাহিনী আনকি পুলিচ নাই। এতিয়া তৃতীয়টো প্ৰশ্ন হৈছে দিনৰ পোহৰৰ লগে লগে কি ফুলৰ ৰং সলনি হয়? আপোনালোকে জানেনে দিনৰ পোহৰৰ লগে লগে কি ফুলৰ ৰং সলনি হয়? তেনেহ'লে বন্ধু বান্ধৱীসকল এই প্ৰশ্নৰ সময় এতিয়া ষ্টাৰ্ট কৰোঁ আমি। টাইম অভাৰ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্থলপদ্ম। তেনেহ'লে নেক্সট 4 নম্বৰ প্ৰশ্নলৈ আহোঁ। ৰামায়ণ গ্ৰন্থখন কোনে লিখিছিল? জানেনে বন্ধু বান্ধৱীসকল আমাৰ ৰামায়ণ গ্ৰন্থখনৰ লেখক কোন আছিল? চ' বন্ধু বান্ধৱীসকল আমি সময় আৰম্ভ কৰোঁ। সময় উকলি গৈছে। ইয়াৰ শুদ্ধটো হৈছে বাল্মীকি। হয় বন্ধু বান্ধৱ, বাল্মীকিয়ে ৰামায়ণখন লিখিছিল। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ইংৰাজীৰ সৰ্বাধিক ব্যৱহাৰ হোৱা আখৰটো কি? আপুনি জানেনে যে ইংৰাজীৰ সকলোতকৈ ব্যৱহাৰ হোৱা আখৰটোনো কি? চ' তেনেহ'লে টাইম ষ্টাৰ্ট কৰোঁ আমি। সময় উকলি গৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ই। হয় বন্ধু বান্ধৱীসকল, ইয়ে হৈছে ইংৰাজী আখৰ সৰ্বাধিক ব্যৱহাৰ হোৱা আখৰ। ফ্ৰেণ্ডছ, এইটো মোৰ নতুন চেনেল আৰু এই চেনেলটোৰ নাম হৈছে আছামিজ লাৰ্নাৰ চেনেল। আপোনালোকে যদি মোৰ কোনো ধৰণৰ ভিডিঅ' মিছ কৰিব নিবিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।